নাই এইটো যেটো আছে এইটো সিভিল হস্পিটেল এইখনৰ প্ৰবলেমটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা মেচিনাৰী প্ৰবলেম নহয়, এইটো এটিটিউডৰ প্ৰবলেম হৈছে আৰু মেনেজমেণ্টৰ প্ৰবলেম হৈছে। আৰু হ'ব পাৰে কি আমাৰ যিসকল দায়িত্বত আছে এই হস্পিটেলখনতে হওক বা গভৰ্ণমেণ্টতে হওক, তেখেতসকলে দায়িত্বটো ভালকৈ ইয়াত ৰূপায়ণ কৰা নাই। এতিয়া চাওক কি হেল্থ যিটো ছেক্টৰ, সেইটো আমাৰ সবচে ইম্পৰ্টেণ্ট ছেক্টৰ। আৰু চিৰাং জিলাৰ বহু অঞ্চলত বহুত গৰীব মানুহ আছে। এই গৰীব মানুহবিলাকৰ কাৰণে আজি চিভিল হস্পিটেলখন যদি অপাৰেশ্যনেল হৈ থাকে, ফাংচনেল হৈ থাকে, ভালকৈ যদি কাম চলি থাকে, তেতিয়া সেই দুখীয়া গৰীব মানুহবিলাকৰ যথেষ্ট সকাহ হয়। আমি শুনিবলৈ পাইছোঁ ইয়াত কিছুমান সৰু সৰু বেমাৰৰ পেচেণ্টবিলাকক ৰেফাৰ কৰা হয়। তো সেইকাৰণে আজি আমি ইয়াত ভিজিট কৰিছোঁ। আমাৰ ইয়াত জইণ্ট ডাইৰেক্টৰ ডাঙৰীয়া আছে, ইনচাৰ্জ আছে, ছুপাৰিনটেণ্ডেণ্ট নাই। তো অহাকালিৰ ভিতৰত আমি ইয়াতে PPT প্ৰেজেণ্টেশ্যন বিচাৰিছোঁ। আৰু আচৰিত, ইয়াত কোটি কোটি টকাৰ মেচিনবিলাক আছে আৰু ইমান বছৰে চৰকাৰখনে পেলাই থৈ দিছে। এই মেচিনবিলাক যদি ইয়াতে ভালকৈ চলোৱা হয়, তেনেহ'লে এই অঞ্চলৰ বহুত বেমাৰীবিলাকে পেচেণ্টবিলাকে যথেষ্ট সকাহ পাব। তো সেইকাৰণে এডুকেশ্যন আৰু হেল্থ এই দুটা ছেক্টৰ আমাৰ প্ৰায়ৰিটি ছেক্টৰ। গতিকে আজিৰ পৰা আমি যোৱা কেইদিনমান আগত, দুদিন আগত আমি কোকৰাঝাৰ RNB হস্পিটেল চালোঁ আৰু আজি কাজলগাঁৱত চাইছোঁ। সকলো হস্পিটেল আমি ভাবিছোঁ এমাহৰ ভিতৰত সব হস্পিটেল ভালকৈ চলিব লাগিব আৰু পেচেণ্টছবিলাক যিখিনি আছে সেইখিনি ভাল ট্ৰিটমেণ্ট পাব লাগিব আৰু ডক্টৰসকলেও ভাল ফেচিলিটিও পাব লাগিব, প্লাছ ডিউটিও কৰিব লাগিব। নাই বহুতেই অভাৱ আছে হস্পিটেলখনৰ, অভাৱ বুলি একো নাই, তাত কাম কৰা নাই, মানে টোটেলি এইটো নেগলেক্ট কৰা হৈছে। যিসকলে দায়িত্বত আছে তেখেতসকলে নেগলেক্ট কৰা হৈছে। ইয়াত ইনচাৰ্জ এজন আছে আমাৰ বিষয়া এজন, তেখেতে কৈছে কি 12 বছৰে যিবিলাক মেচিন আনি থোৱা হৈছে মেচিনটো খোলাই নাই। তো মেচিনটো খুলিবৰ কাৰণে অনা হৈছে না তাতে থবৰ কাৰণে অনা হৈছে, কিহৰ কাৰণে অনা হৈছিলে? ইমান কৰোৰ কৰোৰ টকা পাব্লিকৰ কাৰণে, পাব্লিক মানি ইউজ কৰি ব্যৱহাৰ কৰি পইচা মেচিনবিলাক আনিছে, এই মেচিনবিলাক ব্যৱহাৰ হোৱা নাই। পষ্ট নেটেল যিটো আছে চিলড্ৰেন কেয়াৰৰ কাৰণে, তাত ইমান ধুনীয়া ধুনীয়া মেচিন আহি আছে, এইখিনি কোনো ইউজ কৰা নাই, তালা মাৰি থৈ দিছে। ইট ইজ ভেৰি আনফৰ্চুনেট, ভেৰি দুখ লগা। তো সেইকাৰণে এইটো হ'বলৈ দিব নোৱাৰে, কাৰণ আমাৰ অঞ্চলটো পিছপৰা অঞ্চল। আমাৰ অঞ্চলৰ ৰাইজৰ হাতত তেনেকুৱা কৰোৰ লাখ লাখ টকা নাই কি যাই পেলাই সদায় ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত যাব। তো সেইকাৰণে আমাৰ BTR অঞ্চলত যিমানখিনি পেচেণ্ট আছে, সেইখিনি পেচেণ্টে মেক্সিমাম ভাল ট্ৰিটমেণ্টটো যাতে আমাৰ এৰিয়াতে হয়। কিছুমান কেছ থাকিব যিটো আমাৰ মানে হস্পিটেলে নোৱাৰিব, সেইবিলাক ৰেফাৰ কৰাটো বেলেগ কথা। কিন্তু মেক্সিমাম যিখিনি আমাৰ সৰু সুৰা বেমাৰ আছে, ইয়াৰ ভাল এটা ট্ৰিটমেণ্ট ইয়াতে হ'ব লাগে। তো সেইকাৰণে গোটেই ষ্ট্ৰাকচাৰটো আমি চাই লৈছোঁ, যিখিনি ইয়াত ষ্টেটাছ হৈ আছে এইটো আমি চাই লৈছোঁ। আৰু আমাৰ ফাৰ্ষ্ট কাউন্সিলতে আমি কিছুমান ডিচিশ্যন, কিছুমান ৰেজুলেশ্যন আমি পাছ কৰিম, যাৰ দ্বাৰা নেকি আমাৰ BTR অঞ্চলৰ যিমানখিনি PHC CHC আছে, যি হস্পিটেলবিলাক আছে, সকলো ভালকৈ ফাংচনেল হ'ব, অপাৰেশ্যনেল হ'ব আৰু তাত সকলো ভাল ট্ৰিটমেণ্ট পাব। ইয়াত আহি আপুনি এটা ৰুমত দেখিবলৈ পাইছে তলা ভাঙি চাবলগীয়া হৈছে, কাৰণটো কি? ইয়াত আচৰিত হৈছোঁ মই, ইয়াত মানে টয়লেটবিলাকো তালা মাৰা, যে টয়লেটত কিবা চুৰ কৰিব লগা বস্তু নাথাকে। ষ্ট'ৰ ৰুমটো তালা মাৰিছে ঠিকে আছে, কিন্তু ইয়াত টয়লেটবিলাকো তালা মাৰি থোৱা আছে। চ' মানে এইটোৱে এটা অনুভৱ হৈছে কি 25% ইউজ হৈ আছেনে নাই হস্পিটেলখন। 75% ইউজ হৈছে বুলিতো মোৰ ডাউট আছে, কিন্তু 25% ইউজ হৈ আছেনে নাই, কাৰণ তাৰ ইলেক্ট্ৰিকবিলাক বহুত মানে ইয়াত মানে নজ্বলে, বহুত সমস্যা আছে। তেনেকুৱা হ'লে ক'ত চলিব? গতিকে এতিয়া মই তেখেতসকলক কৈছোঁ যে তেখেতসকলে যদি ক'ৰবাত ভয় কৰি আছিলে, কাকবা কাম কৰিলে বেয়া পোৱা কোনোবা যদি আছিলে, মানে আমাৰ পলিটিচিয়ানে হওক বা কোনোবা অফিচাৰে হওক, সেই মানুহবিলাকক আৰু তেখেতসকলে ভয় কৰিব নালাগে। আজিৰ পৰা তেখেতসকলক আমি ফুল্লি অথৰিটি দিছোঁ, আজিৰ পৰা কাম কৰক। ইয়াত মানে যিখিনি পেচেণ্ট চাই ভাল ট্ৰিটমেণ্ট পাব লাগিব। প্ৰত্যেকটো মানে ৰুম খোলা থাকিব লাগিব, এক্সেপ্ট মানে কিছুমান ষ্ট'ৰ ৰুম থাকিব, কিছুমান কম্পিউটাৰ ৰুম থাকিব, কিবা ইম্পৰ্টেণ্ট ডকুমেণ্ট থাকিব, সেইখিনিৰ বাহিৰে বাকীখিনি খোলা থাকিব লাগিব। আপোনাৰ এই আকস্মিক অভিযান কি অন্যান্য বিভাগতো চলিব নেকি? যিহেতু প্ৰত্যেকটো ডিপাৰ্টমেণ্টত চলিব, প্ৰত্যেকটো ডিপাৰ্টমেণ্টত চলিব, কোনো ডিপাৰ্টমেণ্টত নচলা নাথাকে। 40টা ডিপাৰ্টমেণ্ট ভালকৈ চলিব লাগিব আৰু কেইটামান ডিপাৰ্টমেণ্ট আহি আছে, ভালকৈ চলিব লাগিব। অঞ্চলৰ ৰাইজে, প্ৰশাসন যি আছে সেই কথাটো ৰাইজে মানে ৰাইজৰ ওচৰত প্ৰশাসনটো লৈ যোৱা হ'ব আৰু ৰাইজেও প্ৰশাসনক সহায় কৰিব লাগিব, কাৰণ ৰাইজ আৰু প্ৰশাসন মিলি দেশ গঢ়িব পাৰে, অঞ্চল গঢ়িব পাৰে। আমি মানে কি হয়, আমাৰ এটা ৰাজ্য গঢ়িব পাৰে। গতিকে আজি এইটো সম্বন্ধটো আমি পুনৰ গঢ়িব লাগিব। আপুনি অলপ আগতে কৈছিলে যে হেল্থ এণ্ড এডুকেশ্যনটো আমাৰ চিৰাং জিলা অসমৰ ভিতৰতে পিছপৰা। এডুকেশ্যনৰ ক্ষেত্ৰত কি ধৰণৰ? এতিয়া আৰু চিৰাং জিলা পিছপৰি নাথাকে, আমি ইয়াৰ কাৰণে কাম কৰিম। আমি প্ৰায়ৰিটিত এতিয়া হেল্থটো চাইছোঁ, ইয়াৰ পিছত এডুকেশ্যনৰ আমি আৰম্ভ কৰিম। এডুকেশ্যন চিৰাং জিলা
আৰু পিছ পৰি নাথাকে চিৰাং জিলা আগবাঢ়ি যাব ইয়াৰ কাৰণে আমি আপোনালোকৰ লগত চবৰ লগত মিলি কাম কৰিম আমি আমাৰ দায়িত্বটো কৰিছোঁ ৰাইজে আমাক মৰম কৰিছে গতিকে আমি ৰাইজক শ্ৰদ্ধা কৰিব লাগিব কাজলগাঁও সেইটো হস্পিটালত বহুত ধৰণৰ দুৰ্নীতি চলি আছে সেইটো আজিৰ নহয় মই 8 বছৰৰ আগৰ পৰাই মই এই কথাটো শুনি আছোঁ যাৰ ফলত আমি ছাডেন ভিজিট কৰিবলৈ আহিছোঁ আজি ইয়াত দেখিবলৈ তলা ভাঙি আপোনালোকে কোষত প্ৰৱেশ কৰিবলগীয়া পৰিস্থিতি সেইটোতো ষ্টাৰ্টিংহে আৰু আমি অহাটো জানি পেলাই কিছুমান অলপ হেৰি হৈ থাকিলে অহাকালি খুব কোনটো সময়ত ছাডেন ভিজিট কৰিম নাজানো কিন্তু তেওঁলোকৰ যিমান ডক্টৰ আছে নাৰ্ছ আছে ষ্টাফ যদি কমপ্লিটলি নাথাকে অহাকালিৰ পৰা তেওঁলোকৰ ওপৰত একশ্যন লোৱা যাব ইয়াত আৰু কি কি শ্বৰ্টেজ দেখিবলৈ বহুত শ্বৰ্টেজ আপুনি চাওক আপোনাৰ কাৰেণ্ট নাই পানীৰ অসুবিধা আছে আৰু আপোনাৰ গাইনলজিষ্টসকলৰ যিমানখিনি কি কয় ছাৰ্ভিচ দিব লাগিছিলে তেওঁলোকে ছাৰ্ভিচ দিয়া নাই এতিয়াও আমি ডক্টৰ দেখা নাই আজি বোলে ছানডে কাৰণে ডক্টৰ নাথাকে মই নিজে চকুৰ কাৰণে চেকআপ কৰিবলৈ আহিছিলোঁ চকুৰ ডক্টৰ বোলে আজি নাই ছানডেৰ কাৰণে ঘৰত শুই আছে গতিকে দেখা যাওক অহাকালি আকৌ আমি ছাৰপ্ৰাইজ